ডাঙৰ হৈ অহাৰ লগে লগে তাইৰ বদমাচিবিলাকো আৰম্ভ হ'বলৈ ধৰিছে। তাইক যেনেকৈ ৰান্ধি নিদিওঁ, যিয়ে ৰান্ধি নিদিওঁ, খাবলৈ ইমান টান পায় কিয় বা। এতিয়া তাইৰ 7 মাহ চলি আছে, 7 তাৰিখে তাইৰ 7 মাহ সম্পূৰ্ণ হ'ব একেবাৰে। আৰু তাই আজিলৈকে ভালদৰে খাব নিবিচাৰে। তাই যদি খুৱাবলৈ বিচাৰোঁ, দেখিছেনে কেনেকুৱা কৰিছে, একদম ওপৰলৈ ঘূৰি ঘূৰি দিছে। আৰু মুখত যদি চামুচখন নিয়া দেখোঁ একেবাৰে মুখখন জপাই দিয়ে। কিন্তু পানী খায় দেই, ঠাণ্ডা পানী কিন্তু বহুত খায়। যিমানেই দিওঁ তাই বহুত ধুনীয়াকৈ মুখখন মেলি দিয়ে। অকল পানীটোৱে যি তাই ভালকৈ খায় আৰু বাকী একোৱে খাব নিবিচাৰে। কিয় বা আপোনালোকৰ বেবীবিলাকো এনেকুৱা হয়নে জনাবচোন। আৰু এয়া দেখিছেনে আমাৰ ঘৰত পাৰিজাত ফুল ফুলিছে। আমি পাৰিজাত বুলি কওঁ, এইটো কি বুলি কয় জনাবচোন। কিছুমানে ব্ৰহ্ম ফুল বুলি কয়, আচলতে পাৰিজাত নে ব্ৰহ্ম ফুল ক'বচোন। আৰু এয়া দেখিছে নহয় 6:30মান বাজিছে আৰু গৰমৰ উৎপাত দেখিছেনে গাইছ। একেবাৰে ফেনৰ অকণমান আঁতৰলৈ আহিলেই এনেকুৱাকৈ ঘামি জুমি যোৱা হয়। আৰু সেইকাৰণে এয়া গধূলি সময়ত অকণমান তাইক বাহিৰতে বিচনী বিচি দিছোঁ।